মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বাৰ্ষিক ক্ৰীড়া সপ্তাহত সোণোৱাল কছাৰী লগ বিহু প্ৰদৰ্শন। মৰাণ মহাবিদ্যালয়ৰ সোণোৱাল কছাৰীৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ সাংস্কৃতিক অনুষ্ঠানত সোণোৱাল কছাৰীসকলৰ লগ বিহু প্ৰদৰ্শন কৰা হয়। প্ৰায় 40 জন সোণোৱাল কছাৰী ছাত্ৰ-ছাত্ৰীৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে মৰাণ মহাবিদ্যালয়ত প্ৰদৰ্শন কৰে মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ তুলসী সোণোৱালৰ অপ্ৰাণ প্ৰচেষ্টাত। সোণোৱালসকলৰ লগ বিহু এক পৰম্পৰাগত নাচ। এই লগ বিহু সোণোৱালসকলৰ খিংখিং বাধ্য ধৰ্মীয় পৰম্পৰাৰ সৈতে জড়িত। এই লোকধৰ্মৰ উৎসৱ প্ৰতি বছৰে ফাগুন অথবা চ'ত মাহৰ শুক্লপক্ষৰ দ্বিতীয় দেওবাৰে দেও নমোৱা, সোমবাৰে মূল পূজা, মঙ্গলবাৰে বিহু নমোৱা আৰু বুধবাৰে বাসদেউ পূজা কৰি মুঠ 4 দিনীয়া পূজাৰ আয়োজনেৰে সামৰণি মৰা হয়। 4 দিনীয়াকৈ অনুষ্ঠিত খিংখিং বাধ্য পৰম্পৰাৰ তৃতীয় দিনা মঙ্গলবাৰে ৰাজাগুৰু অৰ্থাৎ বাধ্য লোকধৰ্মৰ মূল পুৰোহিতৰ ঘৰৰ মজিয়া চাঙৰ পৰা এই লগ বিহু দলটিয়ে বিহু চোতাললৈ নমাই আনে। ৰাজাগুৰু চোতাললৈ বিহু লগ বিহু দলটিয়ে নমাই অনা পিছৰে পৰা বহাগ বিহুৰ আখৰাৰ পৰ্ব সৰ্বত্ৰ সোণোৱাল সমাজৰ বাবে মুকলি হয়।